ফ্ৰেণ্ডছ, আজি কৃষ্ণ জন্মাষ্টমী উপলক্ষে নামঘৰলৈ আহিছোঁ। কিমান যে ভাল লাগিছে, কিমান মানুহ লগ পাইছোঁ। চাব এবাৰ দৃশ্য দেখাইছোঁ ৰ'ব আপোনালোকক। এয়া চাওক আমাৰ নামঘৰ, দেখিছেনে? বৰ সুন্দৰ। এয়া অতি মনোমোহা দৃশ্য। এয়া আমাৰ নামঘৰ। বৰদুবি থাৰ্মেলৰ নামঘৰ এয়া, দেখিছেনে? ইমান ধুনীয়া পৰিৱেশ। এয়া প্ৰসাদ আয়োজন কৰা হৈছে। নাম বৰ্তমান শেষ হৈছে। সকলো প্ৰসাদ বিতৰণৰ বাবে আয়োজন কৰি আছে।
ইমান ধুনীয়াকৈ সজোৱা হৈছে কৃষ্ণ জন্মাষ্টমী উপলক্ষে। এয়া প্ৰসাদ বিতৰণ কৰি আয়োজন চলিছে। এয়া পকা মিঠৈ, এয়া প্ৰসাদ, এয়া নৈবদ্য, এয়া আয়তী বহি আছে। দেখিছেনে কিমান ধুনীয়া পৰিৱেশ? এয়া আমাৰ নামঘৰ। এয়া পকা মিঠৈ, এয়া কেঁচা মিঠৈ, মায়ে খালেই। এয়া প্ৰসাদ, দেখিছেনে সকলো প্ৰসাদ খোৱাত বেজি।